hello everyone. তো জেকেট সেট মানে প্ৰায় ৰেডি হৈ ল'লোঁ মই। তো দাদা এজন 7 বজাত মাতিছে, তাত গৈ আছোঁ। আৰু আহোঁতে যেতিয়া ৰাতি হ'ব সেইকাৰণে বাইকখন তাৰ নিজৰ ঠাইত থৈ যাম, এই থাকিব ইয়াত। আৰু পূৰা জোতা চোতা পিন্ধি প্ৰায় ৰেডি মই পিন্ধি ল'লোঁ। আৰু পিনে গাড়ী ওলাই আহিলোঁ। তাত মা যাব মোৰ লগত, তো মা আহি আছে ধুনীয়াকৈ। আৰু আহি পাই গ'ল ইপিনে, আৰু ইপিনে পূজা আৰম্ভ কৰি ধুনীয়াকৈ পূজা আৰম্ভ কৰি আছে। তাৰপিছত পূজা আৰম্ভ কৰিছে। আৰু ইপিনে ৰান্ধনীয়ে পৰা ৰান্ধি আছে বন্ধাকবি আলু ভাজি, আৰু ইপিনে বিন আলু। আৰু পূজাটো হৈছে এওঁলোকৰে দাদাজন এইজন দাদা জগন্নাথ দা, তেওঁলোকৰ পূজা। এইটো হৰিপদ দা পূজাৰী। ইপিনে পূজা আৰম্ভ হৈ গ'ল। ল'ৰা জন্মদিন শ্ৰীমান নামটো ক'ব লাগিব। জন্ম 12 দিৱস উপলক্ষে শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজা শিৱক ৰেবা সন্দেহ